সময়বোৰ কটাবলৈ বৰ কঠিন হৈছে নিশ্চয়, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ। পিছে এনেকৈ থাকিলে শৰীৰ মন সকলোৰে বাবেই ক্ষতিকাৰক হ'ব। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে কি কৰিব পাৰি? নিজক এবাৰ সুধি চাবচোন, কি কাম কৰিলে মনটো ভাল লাগে? কি কৰিলে নিজৰ লগতে আনেও কিছু শান্তি পায়? সাধাৰণতে দেখা যায় সকলোৰে কিবা নহয় কিবা এটা প্ৰতিভা থাকেই। ঈশ্বৰে সকলোকে কিবা এটা দিয়েই পঠায়। কাৰোবাৰ ছবি আঁকি ভাল লাগে, কাৰোবাৰ গীত গাই ভাল লাগে, নৃত্য কৰি ভাল লাগে। এনেদৰে বিভিন্ন ধৰণৰ প্ৰতিভা সকলোৰে মাজত লুকাই থাকে। এই প্ৰতিভাসমূহ বিচাৰি উলিয়াবলৈ চেষ্টা কৰিব লাগে। ইয়াৰ পিছতে সেই কামটো কৰিবৰ বাবে উপযুক্ত সুবিধা আছেনে নাই, সেইটো এবাৰ নিৰীক্ষণ কৰি লোৱাটো ভাল। যদি সুবিধা নাই তেন্তে কি হ'ব? এইখিনিতে একলব্যৰ কথা অকণমান কৈ ল'ব খুজিছোঁ। একলব্য আছিল এগৰাকী দুৰন্ত মনুষ্য। তেওঁক অৰ্জুনৰ সমান বীৰৰ দৰে আসন দিয়া হয়। তেওঁ যেতিয়া ধনুৰ শিক্ষা ল'বলৈ গৈছিলে গুৰু দ্ৰোণাচাৰ্যৰ ওচৰত, দ্ৰোণাচাৰ্যই তেওঁক শিক্ষা দিয়াৰ পৰা বিৰত কৰিছিল। তেওঁ শিক্ষাদান কৰিব নোৱাৰিম বুলি কৈছিল। পিছত একলব্যই নিজৰ মনতে সিদ্ধান্ত লৈছিল যে মই গুৰু দ্ৰোণাচাৰ্যৰ ওচৰতেই শিক্ষা ল'ম। সেইবুলি তেওঁ গুৰু দ্ৰোণাচাৰ্যৰ এটি মূৰ্তি সাজি ল'লে। সেই মূৰ্তিটোৰ সন্মুখতে দৈনিক অনুশীলন কৰিবলৈ ল'লে। আৰু অনুশীলনৰ শেষত এনে এজন যোদ্ধা হৈ পৰিল যি ধনুৰ্বিদ্যাত অৰ্জুনকো পৰাস্ত কৰিব পৰা হ'ল। গতিকে ইয়াৰ পৰাই ক'ব পাৰি যে মানুহৰ যদি ইচ্ছা থাকে সকলোতে কিবা নহয় কিবা এটা উপায় নিশ্চয় ওলাব। আমাৰ ওচৰত যিমান সমল থাকে সেইখিনিক পোনপ্ৰথমে ব্যৱহাৰ কৰিব লাগে। অভাৱক আৱিষ্কাৰলৈ ৰূপান্তৰিত কৰিব লাগে। পৃথিৱীত এনে বহু সফল ব্যক্তি আছে যাৰ শৈশৱ কালত একোৱেই নাছিল, কিন্তু বহু কষ্টৰ মূৰত তেখেতসকলে নিজকে পৃথিৱীৰ একোটা ৰত্নলৈ ৰূপান্তৰিত কৰিছিল। শেষত ক'ব পাৰি ভাল লগা কামৰ পৰা সৃষ্টি হয়। সৃষ্টি সদায় নিজৰ লগতে সমাজৰ বাবেও ভাল। নিজক বুজি পালে হতাশা নাহে, আত্মবিশ্বাস বাঢ়ে, প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা হয়। আটাইতকৈ ডাঙৰ কথাটো হ'ল ব্যস্ততাই মানসিক অৱসাদ আঁতৰায় আৰু শাৰীৰিকভাৱে সবল কৰি তোলে। তেন্তে আহকচোন আজি আৰম্ভ কৰোঁ এটা নতুন পৰিকল্পনা। নিজকে সুধি চাওঁ মই কি কৰি ভাল পাওঁ। ধন্যবাদ।